পুরা 43 সমষ্টিৰ কাৰণে পুরা মাৰাথান জোৰদাৰ আমি লাগি আছো। আমাৰ স্থায়ী অফিসত এটা মিটিং গল 10টা বজাত আৰু 2:30 বজাৰ পৰা ইয়াত চলি আছে। ইয়াত আইছে আমাৰ চেন্ট্ৰেলৰ সংগ্ৰাম ব্ৰহ্ম ডক্টৰ সংগ্ৰাম ব্ৰহ্ম প্ৰমোদ বৰৰ OSD আজি আইছে, সব কথা কৈ দিছে প্ৰমোদৰ। আৰু ইয়াত আইছে BSOৰ সভাপতি সগমসাৰ বসুমতাৰী আইছে। ইয়াত প্ৰমোদ বড়োক কৈ আছে সি পুৰা মিছলীয়া বুলি কৈ আছে। এতিয়া প্ৰমোদ বড়োই বোলে একদম গুলিবিলাক সব মাৰি গুলি নোহোৱা বন্দুকটো দীপেন বড়োৰ কান্ধত আলাই দিছে বুলি কৈছে আজি। এতিয়া নাই কাম নাই, বেচেৰা আফচুৰ পৰা আনি পেলাই বহুত সময় আফচুত কাম কৰি পেলাই এতিয়া ৰাজনৈতিক আহিল। এতিয়া UPPলত একো নাই। এই নিজে মানে ৰাজ্যসভাৰ MP হল, MCLA হল আৰু এতিয়া MLA হ'ব। এতিয়া মানুহবিলাকে সব এটাৰ পাছত এটা সংগ এৰিছে। আজি হিতেশ বসুমতাৰীও বাইক দি আছে সেই ইণ্ডিপেণ্ডেণ্ট খেলিব বোলে। আৰু ধনঞ্জয় বসুমতাৰী সিও ইণ্ডিপেণ্ডেণ্ট খেলিব আজি এতিয়া কৈছে। এতিয়া যিমান ডাঙৰ লিডাৰ আছে পুৰা এতিয়া BPF দলত আহি জইন কৰিছে। আমাৰতো এতিয়া সিহঁতক কৈছেই অবজাৰ্ভাৰ হিচাপে, আমি অতিথি হিচাপে আমি লোৱা নাই, অবজাৰ্ভাৰ হিচাপেহে কৈছোঁ। আগ্ৰামা মহিলাৰী ছাৰক আমাৰ 43 কেণ্ডিডেট দিবাই লাগিব BJPৰ চেম্বলত। ইয়াত কোনো আমি NDA হইলেও ইয়াত নেশ্যনেল দল BJPক আমাৰ এই ST সমষ্টিত নালাগে, আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি ইয়াত আমাৰ BPF দলৰে যোনে নহওক কেণ্ডিডেট একটা হ'বই লাগিব, এইটো আমি কৈ আছোঁ। আৰু অতিথিসকলক সংগ্ৰাম ব্ৰহ্মই হওক সগমসাৰেই হওক তেখেতসকলক কৈছোঁ আমি আগ্ৰামা মহিলাৰী ছাৰক আমাৰ এই কিবাটো কেম্পিংটো কেনেকৈ চলিছে আৰু ৰাইজে কি বিচাৰিছে এই কথাটো কওক বুলি কৈছে। আজি ইয়াত আমাৰ গয়বাৰী ব্লক ইউথ BPFৰ সভাপতিৰ হেৰিত ফ্ৰীচাইড কিবা মিটিংটো চলি আছে। ধুনীয়াকৈ প্ৰত্যেক প্ৰাইমাৰী ইয়াত সহযোগ কৰিছে আৰু অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱী আৰু সমাজসেৱক ৰাইজে আহি পেলাই অংশগ্ৰহণ কৰিছে, খুব ভাল হৈছে। অতিথি ইয়াত আছে আমাৰ ডক্টৰ সংগ্ৰাম ব্ৰহ্ম আৰু BSOৰ আছে সগমসাৰ বসুমতাৰী আৰু PMBৰ বিমলেন্দ্ৰ ব্ৰহ্ম। ঠিক তেনেকৈ বহুতখিনি অতিথিসকল ইয়াত উপস্থিত হ'ব পাৰে।